নমস্কাৰ মই বিশ্বজিত হাঁহিব আৰম্ভ কৰিলে নমস্কাৰ আজি ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিছোঁ ই ডাঙৰ হ'লে কি হ'ব তাকে সুধিম বুলি ইয়াৰ হাঁহি দেখিছে নাই নমস্কাৰ মই বিশ্বজিত আৰু আপোনালোকে চাই আছে বিশ্বজিত ইটো সিটো আজি আপোনালোক অন্য এটা ভিডিঅ' মই বনাবলৈ আজি প্ৰয়াস কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব চাহ হাঁহিবলৈ আৰম্ভ কৰিলে আজি মানে বেলেগ ধৰণৰ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ এনেকুৱা ভিডিঅ' মই আগতে বনোৱা নাছিলোঁ আজি ভাবিলোঁ এনেকুৱা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আৰু মোৰ লগত আছে এটা সৰু ভাইটি ভাইটিৰ নামটো নমস্কাৰ মনটো মানে প্ৰথমবাৰ মোক সোমাই আছে মোৰ হাঁহি উঠিছে এটা মনটো সন্ধি গৈ ঘৰটো হৈছে ঢকুৱাখানা অঞ্চলৰ এখন ভিতৰুৱা গাঁও হোমগাঁও বুলি কয় ভিতৰুৱা গাঁও তাকে ইয়াক মই আজি কেইটামান এনে প্ৰশ্ন সুধিম কি হ'ব ডাঙৰ হ'লে কি কৰিব সেই বিষয়ে অকণমান সুধিম এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছে কাৰণ যদি ডাঙৰ হয় তেতিয়া সৰুতে কি কৰিছিলে কেনেকুৱা আছিলে সেইবোৰ চব চাব পাৰিব আজি ইয়াক তাকে অকণমান সুধিম বুলি ইয়াক বহাই ল'লোঁ ইয়াতে আৰু কেইটামান প্ৰশ্ন সুধিম কি শ্ৰেণী পঢ়ি আছা তুমি ক্লাছ 6 ক্লাছ 6 ৰোল নম্বৰ কিমান ৰোল নম্বৰ 1 মিছাকে নকবি আকৌ নহয় নাম লগা ৰোল নম্বৰ 6 প্ৰথমটো 6 এবাৰ 6 ন প্ৰথমত নাম লগালে 1 হয় এইটো 6ৰ কাৰণে প্ৰথমত লগা মানে ই প্ৰথম লগাইছে কাৰণে মানে 1 হৈ গৈছে নহ'লে ইভাগে হেৰি হোৱা নাই তাৰপিছত তোমাৰ ডাঙৰ হ'লে কি হোৱা মন আছে তোমাৰ পুলিচ অফিচাৰ হোৱা মন আছে ইয়াত ডাঙৰ হ'লে পুলিচ অফিচাৰ হয় কি কাম কৰিবি এনেই কিবা কিবি কেঁচা চাহ না ইয়াক সুধিলে মানে হাঁহে এইফালে ঐ নাহাঁহিবি পুলিচ অফিচাৰ কি চুৰ ধৰিব তাৰপিছত আজি ফানি ইণ্টাৰভিউ আছে তাৰপিছত কি কাম কৰিবি সেইবোৰ অকল পুলিচলৈ অকল চৌধা কামে কৰিব তাৰপিছত আৰু কি হোৱা মন আছে অকল পুলিচ অফিচাৰ হ'ব তই ইঞ্জিনিয়াৰ তাৰ বৰ্তমান এতিয়া আজি স্কুল নাই যোৱা এই ভৰিটোত অকণমান দুখ পালে তাকে স্কুল নাই যোৱা তাকে অকণমান ৰখাই ইয়াকে ইণ্টাৰভিউ নহয় জাষ্ট এনেই ঘৰুৱা হিচাপে অলপ কথা পাতোঁ বুলি কেমেৰাটো অন কৰি ল'লোঁ আৰু ভাত খালি নাই কি দালি আলু বুলি কওঁ নহয় হাঁহৰ যে ইয়াৰ মানে কি কিবা এটা ক'লেই হাঁহে আৰু সেইটো কাৰণে মানে প্ৰথমে হাঁহি আছে তাৰপিছত ভৰিটো কেনেকৈ দুখ পালে খালি চাইকেলত পৰিলে ভৰিটো দুখ পালে সেইটো কাৰণে আজি স্কুল যোৱা নাই স্কুলত কেনেকুৱা ভাল পঢ়ায় স্কুলখনৰ নামটো ক'লে উচ্চ মাধ্যমিক বিদ্যালয় ভাত ৰেগুলাৰ দিয়ে নাই দিয়ে তাৰপিছত আৰু হেৰি কেনেকুৱা ভালকৈ পঢ়ায় নে সদায় গোটেইকেইটা ছাবজেক্ট পঢ়ায় কোনটো বেছি ভালকৈ পঢ়ায় সমাজ বিজ্ঞান কোন ছাৰে পঢ়ায় নামটো স্মৃতি মেমে পঢ়ায় বাকী এতিয়া অকণমান কবিতা এটা মানিতে ক্লাছ 6ৰ অসমীয়া কবিতা এটা ফুচুক পাচাক কটা এটাই চুচুক চেপাক চেপাক বহাৰ পেটত আছিল প্ৰথম পেৰিলৈ মুলুক পালাক চকুৰে চাই মুলুক দেও আহি চুচুক কাজাক কটাই তিনিপৰমান মই ভুটুক গাটাক চাবানি খাই তামোল মজাক মুলুক দেও যাবলৈ ওলাল খৰম কটক খাটাক ফুচুক পাচাক কথা ইফালে ওলাব নোৱাৰা হ'ল ভাত দেউতলে আছিল ভুটুক বাটাকৈ বলবলীয়া বুঢ়াৰ হলবলীয়া মুখ এবাৰ নাপায় ধুনুক ধেলাক বাগৰি পৰি ফুচুক পাচাক কাই টুপুক টাপাক বুটলি লৈ পেটত ভৰালে চাহি
মূলক দেহ বাদ বুলিলে মুচুং মাছা খাই কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ধন্যবাদ ধন্যবাদ, ইমান ধুনীয়াকৈ কবিতাটো আবৃত্তি কৰিছে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ আমি। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকন টিপি দিব আৰু লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। আজি ইণ্টাৰভিউটো কেনেকুৱা লাগিলে, জাষ্ট ফানী ইণ্টাৰভিউ নিচিনা হ'ল আৰু, ইণ্টাৰভিউ নহয় কৈছোৱে তেনেকুৱা হ'ল আজি ভিডিঅ'টো। চাই কেনেকুৱা পালে ক'ব, কিন্তু সেইটো ক'বলৈ নাপাহৰিব। আৰু বিশ্বজিৎ সেইটো চেনেলটো চাই থাকিব আপোনালোকে। আৰু এইটো ভিডিঅ' মই ইউটিউবত দিম, পিছত চাবলৈ পাবি। ধন্যবাদ ধন্যবাদ থাকিল আপোনালোকলৈ।